हेलो एभ्रिवान आपनालोक सकलोके पुनरबार मोर चेनेलলৈ स्वागतम जनाइছো आरो আজি হৈছে 26 एप्रिल সোমবাৰ আজি আমাৰ গাঁৱত বিহু ৰুৱা আছে আমাৰ গাঁওখন হৈছে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ 2 নং কুমাৰ গাঁও ইয়াতে মোৰ মা ঘৰ হয় আজি আছে বিহু ৰুৱা মানে বিহু সামৰণি মৰা আজি কষ্টলৰ বিহু গতিকে আমি আজি গৈ আছো বিহু চাবলে এতিয়া আমি গৈ আছো পিছফালে মাহত আহি আছে মা বৌ আপা অলপতে পৰিছিলোৱে এইফালে ফাংচন হয় ইয়াত আৰু ইয়াত ফাংচন হয় ইফালে গলে মানে তাতে বিহু ৰুৱে আহি পাই গলোহি আমি আজি ইয়াতে বিহু ৰুৱা হ'ব ছোৱালীবিলাকে বিহু গাই আছে সকলোৱে গাই বাই আজি বিহু ৰুৱা হ'ব আগতে ইয়াত ময়ো নাচিছিলো এনেকৈ এতিয়াতো বোৱাৰী হলো বিহুতলিৰ ভিতৰত বোৱাৰী হোৱাৰ পিছত সোমাবলৈ নিদিয়ে আৰু এতিয়া নিজৰ বিহুকুলাত বিহু ৰুৱা নিয়মখিনি কৰি আছে এইখন হৈছে আমাৰ বিহুকুলা আৰু এখন ওচৰতে বিহুকুলা আছে সেইখন গোঁসাইখলীয়া বিহুকুলা বিহু ৰুৱা নিয়মখিনি কৰি আছে এতিয়া বিহুতলিখনত এখন গামোচা বন্ধা হয় আৰু সকলো ডেকা গাভৰুৱে মিলি বিহুতলিখনত এনেকৈ ঢোল তাল টকা লৈ ঘূৰা হয় যা গৈ বহাগী বিচে বিদায় বুলি কয় তেনেকুৱা ঘূৰা হয় আগতে কেইবাখনো লগ লাগি উৰুৱা হয় কিন্তু এইবাৰ যিহেতু কৰোণা হৈ আছে সেইকাৰণে এনেকৈয়ে উৰুৱা হৈছে এখন গাঁও